এই কবিতাটো পাঠ কৰিম মই আমাৰ গীতালি পাটোৱাৰী খনিকৰ বাইদেউৰ হয়। বাইদেউৰ নামেই যাৰ পৰিচয় খনিকৰ, গীতালি পাটোৱাৰী খনিকৰ। খনিকৰ শব্দটোৱেই তেখেতৰ পৰিচয়। মই ভাবোঁ তেখেতে শব্দৰ খনিকৰ। আছো ব্ৰজেন্দা, ভালে আছো আপোনালোকৰ আশীৰ্বাদত। মই এতিয়া গীতালি পাটোৱাৰী খনিকৰৰ এটি কবিতা গাবলৈ চেষ্টা কৰিম। কেনে লাগে জনাবচোন। অবুজ বেদনা। বেদনাবোৰ আজিকালি বৰকৈ আমনি কৰা হৈছে। হৃদয়তচোন ঠায়েই নাই, কেৱল ঠাহ খাই আছে বুজাব নোৱাৰা বেদনা। মোবাইলৰ পৰা ফাইলবোৰ ডিলিট কৰাৰ দৰে বেদনাবোৰো যদি ডিলিট কৰিব পাৰিলোঁ হয়, কিন্তু হৃদয়ত জমা হৈ থকা বেদনাবোৰ যে অবুজ, ডিলিট হ'বই নোখোজে। জানা, আজিকালি মোবাইলটোৱেই মোৰ সংগী। চাগে সেইবাবেই বেদনাবোৰো মোৰ পিছ নেৰা হৈছে। হৃদয়ৰ পৰা ওলাই আঙুলিৰ টিপত স্থান পাইছে, গঢ়ি উঠিছে নিবিড় বন্ধুত্ব দুয়োৰে মাজত। বেদনায়ো কেতিয়াবা একাকিত্বৰ অৱসাদ আঁতৰাই নিৰ্ভয়ে। বেদনাবোৰ আজীৱন থাকক এই বন্ধুত্ব, যদি এনেকৈয়ে শান্ত হয় হৃদয়, যদি এনেকৈয়ে শান্ত হয় হৃদয়। কি ধুনীয়া অনুভৱ গীতালি পাটোৱাৰী খনিকৰ বাইদেউৰ। অশেষ ধন্যবাদ গীতালি পাটোৱাৰী খনিকৰ বাইদেউ। আপুনি ইমান ধুনীয়া এতিয়া কবিতা আজিৰ কবিতাৰ পাঠকক উপহাৰ দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ যাচিছোঁ বাইদেউ। আগলৈকেও আপোনাৰ পৰা এনেকুৱা সুন্দৰ সুন্দৰ কবিতা পাম বুলি আমি আশাবাদী, আমাৰ পাঠকেও আশাবাদী। নিশ্চয় আপোনাৰ পৰা এনেকুৱা আৰু সুন্দৰ সুন্দৰ কবিতা পাম। ব্ৰজেন কাকতি হয় দেই, তেওঁ শব্দৰ খনিকৰ হয়। ব্ৰজেন দাত গীতালি বাইদেউ শব্দৰেই খনিকৰ। তেখেতৰ যিখিনি অনুভৱ হৃদয়ৰ পৰা নিগৰিত হোৱা অনুভৱ কল্পনা কৰিব নোৱাৰি।